গাইস আজি আমি চাউলৰ গুড়ি দি বনাম ভাপৰ পিঠা। ইয়াতে দিছো চেনি, নাৰিকল, অলপ নিমখ, সোৱাদ অনুসাৰে অলপ নিমখ দিছো। আৰু আজি আমি ভাপৰ পিঠা বনাই ধুনীয়াকৈ খাম। আপোনালোককো দেখাম, আপোনালোকে চাই থাকিব। আৰু পিঠা বনাম কুকাৰত। আৰু আপোনালোকে চাব কুকাৰত কেনেকৈ বনাও ভাপৰ পিঠা ধুনীয়াকৈ। গাইস আমি পিঠা বনাবলৈ সাজু হলো, এটো ৰেডি কৰিলো। এতিয়া আমি কুকাৰত বহাই দিম। তল পেনে দেখাই দিছো এটো কেনেকুৱা। এয়া এটো তল সাইডটো কুকাৰত বহাই দিম ধুনীয়াকৈ। আৰু ধুনীয়াকৈ পিঠাটো হৈ যাব। সো আমি এটা হ'বলৈ এয়া ধুনীয়াকৈ কুকাৰত বহাই দিছো। আৰু এতিয়া হৈ থাকিব পিঠাটো লাহে লাহে। ধুনীয়াকৈ পিঠাটোৰ ওপৰেৰে ভাপ ওলাইছে। ধুনীয়াকৈ পিঠাটো হৈ আছে। আৰু পিঠাটো যেতিয়া নমাম আপোনালোকে চাব ধুনীয়া হ'ব পিঠা। গাইস এটো হৈ গ'ল, এটো আমি নমাই দিওঁ। দেখিছে কিমান ধুনীয়া, কিমান ডিজাইনৰ পিঠা হৈছে। নিউ ষ্টাইলৰ পিঠা। এবাৰ বনাই ট্ৰাই কৰি চাব আপোনালোকৰ ঘৰত, নিশ্চয় ভাল পাব। এতিয়া ইয়াৰ এটা বহাই দিছো ধুনীয়াকৈ, বহুত ধুনীয়াকৈ। গাইস আমাৰ গৰম গৰম ভাপৰ পিঠা ধুনীয়াকৈ হৈ গ'ল, দেখিবলৈ পাইছে। ঠাণ্ডাৰ দিনত গৰম গৰম ভাপৰ পিঠা খাবলৈ মজাই বেলেগ। একবাৰ এনেকুৱাকৈ নতুন ষ্টাইলত আপোনালোকে ঘৰত বনাই খাই চাব, বহুত ভাল লাগিব। লগত নাৰিকল, চেনি, আমুল চব দিব। ইয়াতে নাৰিকল দিছোঁ, চেনি দিছোঁ আৰু আমুল পাউডাৰ দিছোঁ। খাবলৈ বহুত টেষ্টি, এবাৰ বনাই চাব। বহোৱা আছে সেইখিনি হৈ গ'ল আৰু লাহে লাহে এটা এটাকৈ হৈ আছে। ধুনীয়াকৈ বনাইছে দেখিছেনে, বহুত ধুনীয়াকৈ বনাইছে। গৰম গৰম খাবলৈতো আৰু বেছি ভাল। মই গৰম গৰম 3-4টা খালোঁ। পিঠাখিনি বনাই গৰম গৰম গাখীৰ চাহৰ লগত 3-4টা মাৰি দিলোঁ ধুনীয়াকৈ। পেটত গৈ এতিয়া পেটত পুৰা লৰি আছে পিঠাখিনি। বনোৱা অলৰেডি গোটেইখিনি হৈ গ'ল। এয়া ইয়াতে আছে আৰু এয়া ইয়াতে আছে। 2 জেগাত বনোৱা হৈ গ'ল পিঠাখিনি। আৰু আমাৰ পিঠা বনোৱা শেষ অলৰেডি। আৰু গৰম গৰম খাম এতিয়া।